ক্লাছ 9-ৰ নতুন মেথামেটিক্সৰ এক্সাৰচাইজ নম্বৰ 1.5-ৰ কুৱেশ্যন নম্বৰ 1-ত দিয়া আছে যে মান উলিয়া, 2ত মান উলিয়া, 3ত সৰল কৰা, 4 তেনেকুৱা MCQ কেইটামান দিয়া আছে। তো এই গোটেইখিনি মান উলিয়াৰ আগতে আমি কেইটামান ফৰ্মুলা ইয়াতে শিকিম। এই ফৰ্মুলা কেইটা শিকাৰ পিছতে তোমালোকে বাকীখিনি কাম কৰিব পাৰিবা। তো ফৰ্মুলা কেইটা স্পেচিয়েলি চাবলৈ গ'লে ইয়াতে এটা ফৰ্মুলা আছে a টু দি পাৱাৰ, ইয়াতে দিয়া আছে 3, 4। এই ফৰ্মুলা কেইটা মই নিজাকে লিখি দিছোঁ, তোমালোকে এইখিনি বস্তু আগতে চাই ল'বা। ঠিক আছে? তো এক্সাৰচাইজ নম্বৰ 1.5, এক্সাৰচাইজ নম্বৰ 1.5 ফৰ্মুলা পোনপ্ৰথমে এটা ফৰ্মুলা হৈছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n যদি থাকে, তাৰমানে এইটো হৈছে বেছ, এইটো হৈছে বেছ। বেছ চেম চেম হ'লে পাৱাৰ কি হয়? প্লাছ হয়, তাৰমানে m প্লাছ n। যদি এনেকুৱা থাকে a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n, তাৰমানে বেছ চেম আছে, পাৱাৰ নেগেটিভ আছে, ডিভাইড আছে, তেতিয়াহ'লে পাৱাৰ কি হ'ব? নেগেটিভ হৈ যাব। যদি এনেকুৱা থাকে যে নাম্বাৰ 3ত a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m, তেতিয়াহ'লে তুমি লিখিব লাগিব a ইনটু b হোল টু দি পাৱাৰ m। আকৌ যদি এনেকুৱা দুটা দিয়া থাকে, তেতিয়াহ'লে তুমি এই পাৱাৰটো ইয়াতো আনিব পাৰা, পাৱাৰটো ইয়াতো আনিব পাৰা। নাম্বাৰ 4ত যদি ডিভাইড থাকে, ডিভাইডৰ কাৰণে চেম। যদি a টু দি পাৱাৰ m ডিভাইড b টু দি পাৱাৰ m থাকে, তেতিয়াহ'লে a ডিভাইড b হোল টু দি পাৱাৰ m লিখিব লাগিব। নাম্বাৰ 5ত যদি এনেকুৱা থাকে a টু দি পাৱাৰ m, পাৱাৰ যদি n থাকে, তেতিয়াহ'লে a টু দি পাৱাৰ m ইনটু n, এই পাৱাৰ দুটাক প্লাছ কৰি ইনটু কৰিব লাগিব। অ'কে, তো এইখিনি থাকক। তো তোমালোকে ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে। 1ত দিয়া আছে 64 টু দি পাৱাৰ 1/2। তো 64ক প্ৰথমে ভাঙা। 64ক আমি কি লিখিব পাৰি? 8 ইনটু 8 লিখিব পাৰি, হয় না নাই? তেতিয়াহ'লে 64ক আমি লিখিব পাৰি 8 স্কোৱাৰ। অ'কে, তাৰমানে 8 স্কোৱাৰ। তো 8 স্কোৱাৰ আৰু ইয়াৰ পাৱাৰ আগৰ পৰাই 1/2 আছিল। তেতিয়াহ'লে চোৱা, এইটো ফৰ্মুলা হ'ল না, a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n। তেতিয়াহ'লে a টু দি পাৱাৰ কি লিখা হয়? mn বা m ইনটু n। তেতিয়াহ'লে 8 টু দি পাৱাৰ 2 ইনটু 1/2। তেতিয়াহ'লে এইটো কেঞ্চেল কৰিলোঁ। কেঞ্চেল কৰিলে ইয়াতে 8 টু দি পাৱাৰ 1, তাৰমানে ইয়াৰ এনচাৰ কিমান? 8। হৈ গ'ল ইয়াৰ সমাধান। এতিয়া নেক্সট চোৱা, নাম্বাৰ 2ত কি দি আছে? 32 টু দ্য পাৱাৰ 1/5। তো 32ক তুমি হৰণ কৰা 2ৰে। 2 যাব কেইবাৰ? 16 বাৰ। আকৌ 2 যাব কেইবাৰ? 8 বাৰ। আকৌ 2 যাব কেইবাৰ ইয়াতে? 4 বাৰ। আকৌ 2 যাব কেইবাৰ ইয়াতে? 2 বাৰ। তাৰমানে 32ক লিখিব পাৰি আমি 2 টু দি পাৱাৰ 5। আৰু এইটোৰ পাৱাৰ আগৰ পৰা 1/5 আছে, তেতিয়াহ'লে এইটোক 2 টু দি পাৱাৰ 5 ইনটু 1/5 লিখিলোঁ। এইটো 5 কাটি দিয়া, 2 টু দি পাৱাৰ 1 থাকিব, তাৰ ভেলু কিমান? 2। এতিয়া ইয়াতে কিমান আছে? 125 টু দি পাৱাৰ 1/3। 125 টু দি পাৱাৰ 1/3। তেতিয়াহ'লে ইয়াতে নাম্বাৰ 3 লিখিলোঁ। 125 টু দি পাৱাৰ 1/3। তেতিয়াহ'লে 125ক তুমি লিখিব পাৰা 5, ইয়াতে যাব 2 বাৰ, তেতিয়াহ'লে 5 2 10, 12 পৰা 10 গ'লে বাকী থাকিল 2, 25ৰ মাজত যাব 5 বাৰ, আকৌ 5 যাব ইয়াতে 5 বাৰ, তাৰমানে 5 কিউব, ইয়াৰ পাৱাৰ 1/3। তেতিয়াহ'লে এইটোক লিখিব পাৰোঁ 5 কিউব ইনটু 1/3। তো এইটো 3 3 কেঞ্চেল হ'লে 5 টু দি পাৱাৰ 1, তাৰমানে কিমান? 5 হৈ গ'ল। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নম্বৰ, ইয়াতে আমাক কিমান দিয়া আছে? 2 দিয়া আছে। 2ত 9 টু দি পাৱাৰ 3/2 আছে। তো 2ৰ 1ত দিয়া আছে 9 টু দি পাৱাৰ 3/2। তো 9ক আমি কি লিখিব পাৰি? 3 স্কোৱাৰ। আৰু ইয়াৰ পাৱাৰ আগৰ পৰা কিমান আছিল? 3/2 আছিল। তো এইটোতো কাটি দিয়া, তাৰমানে কি? 3 টু দি পাৱাৰ 3, তাৰমানে 3 ইনটু 3 ইনটু 3, তাৰমানে কিমান আহিব? 27। 3 3 9, 9 3 27 হৈ গ'ল। এতিয়া নেক্সট চোৱা, নাম্বাৰ 2ত কি আছে? 32 টু দি পাৱাৰ 2/5। 32 নাম্বাৰ 2ত আছে 32 টু দি পাৱাৰ 2/5। অকণমান আগতে আমি শিকিলোঁ 32ক আমি লিখিব পাৰি 2 টু দি পাৱাৰ 5। আৰু ইয়াৰ পাৱাৰ আগৰ পৰা কি আছে? 2/5 আছে, তো এইটো 5 5 কাটি দিয়া, চ' 2 স্কোৱাৰ। 2 স্কোৱাৰ মানে কিমান? 2 পূৰণ 2, 2 দুগুণ কিমান? 4 হৈ গ'ল। নেক্সট চোৱা কি আছে? 16 টু দি পাৱাৰ 3/4। 16ৰ পাৱাৰ কিমান আছে? 3/4। নাম্বাৰ 3 আছে 16ৰ পাৱাৰ আছে 3/4। এতিয়া 16 মানে কি? 2 যাব ইয়াতে 8 বাৰ, 2 যাব ইয়াতে 4 বাৰ, 2 যাব ইয়াতে 2 বাৰ। তেতিয়াহ'লে আমি 16 মানে লিখিব পাৰিম 2 টু দি পাৱাৰ 4, আৰু ইয়াৰ পাৱাৰ আগৰ পৰা কিমান আছে? 3/4 আছে, পূৰণ কৰি দিয়া, এইটো 4 কাটি দিলা, তেতিয়াহ'লে 2 কিউব। 2 কিউব, 2 কিউব মানে কিমান? 2 পূৰণ 2 পূৰণ 2, তাৰমানে 2 দুগুণ 4, 4 দুগুণে 8। এতিয়া নাম্বাৰ 4 চোৱা, 125ৰ পাৱাৰ আছে -1/3। এইটো -1/3 দি আছে। তো -1/3 হ'লে আমি এইটো কেনেকৈ লিখিম চাবা। 125ৰ পাৱাৰ আছে -1/3। তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিব পাৰি, 125ক লিখিব পাৰি 5 কিউব। তো 5 কিউব, পাৱাৰ ইয়াৰ -1/3 আগৰ পৰা আছে, তো এইটো 3 কাটি দিয়া,
তো পাৱাৰ কিমান আছে 5 টু দি পাৱাৰ -1 তেতিয়াহ'লে এটা বস্তু ইয়াতে এটা ৰুল আমি শিকিব লাগিব যে a টু দি পাৱাৰ যদি -n থাকে তেতিয়াহ'লে এইটোক 1ৰ তলত লিখি দিলে পাৱাৰটো +n হৈ যায় তেতিয়াহ'লে ইয়াতেও এইটোক যদি তলত লিখি দিয়া তেতিয়াহ'লে 1/5 টু দি পাৱাৰ +1 হৈ যাব 5 টু দি পাৱাৰ +1 মানে কি 1/5 হৈ গ'ল ইয়াৰ আনসাৰ ওকে এতিয়া চাব পাৰি আমি নেক্সট কুৱেশ্যন নম্বৰ 3 3 কি কৈছে সৰল কৰা এটা সৰল কৰিব লাগে তো ফাৰ্ষ্টতে কিমান আছে 2 টু দি পাৱাৰ 2/3 1/5 নেক্সট পেজতে সলভ কৰি এটা তো 3 1 2 টু দি পাৱাৰ আছে কিমান 2/3 ইনটু 2 টু দি পাৱাৰ 1/5 তো কি শিকিছিলো ভূমি একে থাকিলে ঘাত যোগ কৰিব লাগে পূৰণৰ ক্ষেত্ৰত তাৰ মানে 2 লিখিম আৰু ইয়াতে 2/3 প্লাস 1/5 লিখিম তো 2/3 আৰু 1/5 এইটো যদি প্লাস কৰিব যায় এইটো ৰুল কি আছিল এই দুটা কিন্তু কৰিব লাগে তাৰ মানে 3 ইনটু 5 আকৌ এই দুটা কিন্তু কৰিব লাগে তাৰ মানে 2 ইনটু 5 প্লাস এই দুটা কিন্তু কৰিব লাগে মানে 3 ইনটু 1 তেতিয়াহ'লে 5 দুগুণে কিমান 10 আৰু 3 গুণ কিমান 3 5 3 গুণ 15 তেতিয়াহ'লে কিমান পালো 13 ডিভাইডেড বাই 15 তেতিয়াহ'লে এটাৰ আনসাৰ হৈ যাব 2 টু দি পাৱাৰ 13 ডিভাইডেড বাই 15 হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নাম্বাৰ এতে 2 কি দিয়া আছে 1/3 কিউব হোল টু দি পাৱাৰ 7 তেতিয়াহ'লে ইয়াতে 1 টু দি পাৱাৰ 7 আৰু 3 কিউব ইয়াৰ পাৱাৰ 7 তাৰ মানে এটা ফৰ্মুলা আছিল a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n তেতিয়াহ'লে কি লিখা হয় a বাই b বা a বাই b হোল টু দি পাৱাৰ m তেতিয়াহ'লে এনেকুৱা ডিভাইড থাকিলে সেপাৰেট কৰি দিব পাৰি সেপাৰেট কৰি দিছো কৰি দিয়াৰ লগে লগে 1ক যদি তুমি 7 বাৰ পূৰণ কৰা 1 পাবা আৰু 3 টু দি পাৱাৰ 3 7 গুণ কিমান 21 হৈ গ'ল ইয়াৰ আনসাৰ ওকে তেতিয়াহ'লে এইবাৰ যদি তুমি এটোক ওপৰত উঠাব খোজা তেতিয়াহ'লে 3 টু দি পাৱাৰ -21 লিখিব পাৰা তলবাৰ ওপৰত উঠাই দিলে কি হ'ব পজিটিভ থাকিলে নেগেটিভ নেগেটিভ থাকিলে পজিটিভ বাস হৈ গ'ল এতিয়া চোৱা নেক্সট আছে কোৱেশ্চন নম্বৰ 4 নাম্বাৰ 4ত কি আছে 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 তেতিয়াহ'লে তুমি ইয়াতে চোৱা এইটোৰ পাৱাৰ 1/2 এইটোৰ পাৱাৰ 1/2 পাৱাৰ সেম সেম আছে পাৱাৰ সেম সেম থাকিলে 7 ইনটু 8 দুটা মিলি এটা পাৱাৰ লিখিব পাৰি লিখিলো তেতিয়াহ'লে 7 8 যে কিমান আহিব 56 টু দি পাৱাৰ 1/2 তো এইটো হৈ যাব ইয়াৰ আনসাৰ হৈ গ'ল এতিয়া আমি চাম নেক্সট কেইটামান আমাক এমসিকিউ দি আছে এমসিকিউ কিনে চাম তেতিয়াহ'লে আমাৰ এইটো চেপ্টাৰ গোটেইখিনি প্ৰব্লেম সলভ কৰা হৈ যাব ওকে তো চোৱা এটা এটাকে গোটেইখিনি বস্তু তোমালোকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো কমেণ্ট কৰি তোমালোকৰ কিবা অনুভূতি জনাবা ভাল লাগিছে নে বেয়া লাগিছে নিশ্চয় জনাবা তোমালোকে এতিয়া চোৱা নেক্সট কুৱেশ্চন নাম্বাৰ 4 4ত কি কৈছে 4ত ইয়াতে কোৱা হৈছে যে স্তম্ভ 1 লগত স্তম্ভ 2ক মিলাব লাগে তো এনেকুৱা মিলাব লাগিলে তুমি দুটা বা তিনটা যদি মিলাই দিয়া তেতিয়াহ'লে তোমাৰ এনসাৰখিনি হৈ যাব তো চোৱা এতে 3 টু দি পাৱাৰ 1/5 মানে আমি কিমান পাইছিলো এটোক আমি 30 টু দি পাৱাৰ 1/5 মানে কি 32 ক আমি 2 টু দি পাৱাৰ 5 লিখো এটা পাৱাৰ 1/5 আছে এই 5 5 কেনসেল হৈ কিনে 2 থাকে তাৰ মানে এটোৰ এনসাৰ হৈছে কিমান 2 তো তুমি চোৱা p ৰ লগত 3 ক'ত ক'ত আছে p ৰ লগত 3 ক'ত ক'ত আছে p ৰ লগত 3 ক'ত আছে p ৰ লগত 3 এতে চোৱাচোন এতে কি আছে এত কি কৈছে p ৰ লগত 4 গৈছে ওকে p ৰ লগত 4 কোৱা হৈছে ইয়াতে বিত কি কৈছে p ৰ লগত 3 কৈছে অপচন বিত কোৱা হৈছে p ৰ লগত 3 আছে অপচন বি বা অপচন সি এটো নহয় কাৰণ এৰ লগত p ৰ লগত 4 তো নাই p ৰ লগত 2 নাই গতিকে এই দুটাই ৰং হ'ব এই বি আৰু সি ৰ ভিতৰত দুটাৰ ভিতৰত এটা কাৰেক্ট অপচন হ'ব ওকে আমি এনেকৈ এলিমিনেট কৰিব লাগিব তো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 4 টো আমি চাই লওঁ এতিয়া নেক্সট এইটো হৈ গ'ল এতিয়া চোৱা নেক্সট এইটো 81 মানে কি 3 টু দি পাৱাৰ 4 এইটো পাৱাৰ আগৰ পৰা 1/4 আছে তো এইটো 4 4 কেনসেল কৰি ইয়াৰ ভ্যালু আহিব 3 তাৰ মানে ইয়াৰ আনসাৰ হ'ব 3 তো চোৱাচোন কিউৰ লগত 4 ক'ত মিলোৱা আছে এইটোত কি কৈছে এইটোত কৈছে বি ৰ লগত কি কৈছে পি ৰ লগত 3 মিল আছে কিউৰ লগত কৈছে 1 মিল আছে কিন্তু কিউৰ লগত 1 হয় কিউৰ লগত 4 হে মিল আছে কিউৰ লগত 4 ক'ত মিল আছে কৈছে এইটো ক্ষেত্ৰত কৈছে সিত কৈছিল পি ৰ লগত 3 মিল আছে কিউৰ 4 আছে বাকি দুটা এতিয়া নাচালে চলি যাব ওকে তোমাৰ সি নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনেকুৱা কোৱেশ্চন অকমান চাবা কেনেকৈ সলভ কৰিব লাগে কিমান কম সময়ৰ ভিতৰত সলভ কৰিব পাৰা তো বাকিখিনি তুমি নাচালে চলি যাব তুমি যদি চাব বিচাৰা চাব পাৰা ওকে এতিয়া চোৱা এইটো পাৱাৰ কিমান আছে 0 কোনো এটা সংখ্যাৰ পাৱাৰ যদি 0 হয় তাৰ ভ্যালু কিমান আহে 1 তেলে এইটো লগত এইটো চোৱা s ৰ লগত 1 এইটো চোৱা সিত s ৰ লগত 1 আছে না সৰি 2 আছে না s ৰ লগত 2 এই অপচন 2
এছৰ লগত ইয়াতে 2 আছে, অপশ্যন 2 কোৱা হৈছে। অ'কে, আৰু নেক্সট যিটো আছে এইটো 1ত আহি যাব দিয়া, আৰটো 1ত আহি যাব, আৰৰ ভেলুটো এই 1ত পাবা। 625 মানে কি 5 টু দি পাৱাৰ 4, এইটো তুমি যদি কাটি দিয়া 4ৰে 4 4 কাটি গ'লে 5 আহিব। নেক্সট কি কৈছে, এৰ পৰা ডি লৈ উক্তিসমূহ পৰ্যবেক্ষণ কৰা আৰু শুদ্ধ উত্তৰ বাছি পদসমূহৰ মান ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত সজাব লাগে। এতিয়া এই গোটেইখিনি বস্তুৰ কাৰণে অকণমান তোমালোকে চাবা এইখিনি, ইয়াতে কিমান আছে এ, এতিয়া 5 নম্বৰত কি কৈছে যে ঊৰ্ধ্বক্ৰমত সজাব লাগে, এৰ পৰা ডি লৈ এ কো ঊৰ্ধ্বক্ৰমত সজাব লাগিব, বি কো সজাব লাগিব, চি কো সজাব লাগিব, ডি কো সজাব লাগিব। অ'কে, চবকেইটাক আমি ঊৰ্ধ্বক্ৰমত সজাই কিনে চাব লাগিব। ইয়াতে কোনটো ডাঙৰ হয় আমি সেইটো চাম। কুৱেশ্যন নম্বৰ কিমান আছিল, এইটো 5 আছিল। তো চোৱা ইয়াতে কি আছে 3 ৰুট 2, 6 ৰুট 3, 9 ৰুট 4। ইয়াতে কি আছে, ইয়াতে দি আছে 9 ৰুট 4, 6 ৰুট 3, 3 ৰুট 2, 6 3। ইয়াতে মানে কি আছে, এইটো 9 আছে, এইটো 9 আছে, এইটো 9 আছে, এইটো 6ত 2 আছে, 6ত 2 আছে, ইয়াতে 6ত 2 আছে, 2ত 2 আছে, 2ত 2 আছে। মানে ইয়াতে গোটেইখিনি বস্তু কি আছে, ইয়াতে এই সংখ্যা তিনিটাই আছে কিন্তু উল্টা পুল্টাকে লিখা হৈছে। এবাৰ এইটো কাগজ দিয়া হৈছে, এবাৰ এইটো কাগজ দিয়া হৈছে, এবাৰ এইটো কাগজ দিয়া হৈছে, তাৰপিছত এই দুটাকে এক্সচেঞ্জ কৰা হৈছে, এনেকে লিখা হৈছে। অ'কে, ঠিক আছে। চ' তোমালোকে এতিয়া চাব লাগিব যে ইয়াৰ পৰা কোনটো চিৰিয়েলত সজোৱা আছে, চবতকে ডাঙৰ কোনটো, চবতকে সৰু কোনটো চিৰিয়েলি বনোৱা আছে। তো পোনপ্ৰথমে ইয়াতে যদি আমি চাওঁ 3 ৰুট অভাৰ 2, ইয়াৰ মান হৈছে 2 টু দি পাৱাৰ 1/3। তাৰপিছত যদি 6 ৰুট অভাৰ 3 চোৱা, তেতিয়াহ'লে এইটো লিখিব লাগিব 3 টু দি পাৱাৰ 1/6। আকৌ যদি লিখা 9 ৰুট অভাৰ 4, ইয়াৰ ভেলুটো লিখিব লাগিব তোমাৰ 4 টু দি পাৱাৰ 1/9। এতিয়া এটাত আছে 3, এটাত আছে 6, এটাত আছে 9। অ'কে, তেতিয়াহ'লে আমি যদি এটা কাম কৰোঁ, গোটেইখিনিৰ যদি পাৱাৰ কিবা এটা আমি বনাই দিওঁ, মানে কেনেকুৱা পাৱাৰ কিবা এটা বনাই দিওঁ, মানে এইটোক ধৰা এনেকুৱা দি আছে 2 টু দি পাৱাৰ 1/3 আছে, 3 টু দি পাৱাৰ 1/6 আছে, 4 টু দি পাৱাৰ 1/9 আছে। তো তুমি চবতে 9 এটা ইনটু কৰি দিয়া, এইটোকো এটা 9 ইনটু কৰি দিয়া, এইটোকো এটা 9 ইনটু কৰি দিয়া। তেতিয়াহ'লে এইটো কি পাবা, 2 টু দি পাৱাৰ 1/3 ইনটু 9, এইটোক পাই যাবা 3 টু দি পাৱাৰ 1/6 ইনটু 9, এইটোক পাই যাবা 4 টু দি পাৱাৰ 1/9 ইনটু 9। তেতিয়াহ'লে এইটো 3 ইয়াতে কেইবাৰ যাব, তিনিবাৰ, 3ৰে গুণ কিমান 3, 2 কিউব, 2 কিউব মানে কিমান 8 হৈ গ'ল। এতিয়া এইটো 3 ইয়াতে কেইবাৰ যাব, এতিয়া চোৱা 6 ইয়াতে কেইবাৰ যাব, 6 যদি চাওঁ ইয়াতে 3 যাব 2বাৰ, ইয়াতে 3 যাব কেইবাৰ 3বাৰ, তাৰ মানে কিমান আহিল 3 টু দি পাৱাৰ ইয়াতে 3/2 আহিল, 3/2 আহিল। এইটো বস্তু হেৰি নহয়, 18ৰে আমি মাল্টিপুল কৰিব লাগিছিল। চাবা 18ৰে মাল্টিপুল কৰি গোটেইখিনি কেঞ্চেল হ'ব। এতিয়া তুমি 18ৰে মাল্টিপুল কৰি দিয়া, 18, ইয়াতেও 18, ইয়াতেও 18 মাল্টিপুল কৰি দিয়া। তো 18 মাল্টিপুল কৰাৰ লগে লগে এইটো কিমান পাবা, এইটোক পাই যাম আমি 2 টু দি পাৱাৰ 1/3 ইনটু 18। অ'কে, এইটো পাই যাম আমি 3 টু দি পাৱাৰ 1/6 ইনটু 18, এইটো পাই যাম আমি 4 টু দি পাৱাৰ 1/9 ইনটু 18। পালোঁ, এই তিনিটা বস্তু পালোঁ। এই তিনিটা পোৱাৰ পিছত এইবাৰ এইটোক তুমি 2 টু দি পাৱাৰ, এইটো ইয়াতে কেইবাৰ যাব 6 বাৰ, এইটো 3 ইয়াতে কেইবাৰ যাব, 6 ইয়াতে 18 যাব 3বাৰ, ইয়াতে 9 যাব 18 2বাৰ, তেতিয়া 2 টু দি পাৱাৰ 6, তাৰমানে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 এনেকৈ 6 বাৰ কৰিব লাগিব। তো চোৱা 2 ইনটু 2 কৰিলে কিমান 4, 4 ইনটু 2 কৰিলে কিমান 8, তো 2 ইনটু 2 কৰিলে 4, 4 ইনটু 2 কৰিলে 8, 8 ইনটু 8 কৰিলে আমি পাম ইয়াতে 64। অ'কে, 64, আৰু 2 কিউব মানে 3 কিউব মানে কিমান 3 ইনটু 3 ইনটু 3, 3 3 গুণ 9, 9 3 গুণ 27, 4 স্কোয়াৰ মানে কিমান 16। তাৰ মানে কি চবতকে ডাঙৰ কোনটো, ইয়াতে চবতকে ডাঙৰ হৈছে এইটো, তাতকে সৰু হৈছে এইটো, তাতকে সৰু হৈছে এইটো। অ'কে, তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ আমি ইয়াতে কিমান পাম, ইয়াতে আমি চাব পাৰি অপশ্যন নম্বৰ ইয়াতে কি আছে, এইটো চবতকে ডাঙৰ, গতিকে এইটো আমাৰ ঊৰ্ধ্বক্ৰমত সজোৱা নাই। ঊৰ্ধ্বক্ৰমত মানে কি সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব। তো চবতকে সৰু কোনটো আছিল, চবতকে সৰু আছিল আমাৰ এইটো 9 ৰুট 4। তো 9 ৰুট 4, এতিয়া চোৱাচোন 9 ৰুট 4 ক'ত আছে, চবতকে সৰু কিমান আছিল 9 ৰুট 4। অ'কে, তো চবতকে সৰু আছিল ইয়াতে 9 ৰুট 4, তাতকে ডাঙৰ কি আছিল, তাতকে ডাঙৰ আছিল আমাৰ ইয়াতে 6 ৰুট 3, তাতকে ডাঙৰ আছিল আমাৰ 6 ৰুট, ইয়াতে কিমান আছে 6 ৰুট 3 ৰুট 2 আছিল। অ'কে, তেতিয়াহ'লে ইয়াৰ পৰা আমি চাব পাৰি কুৱেশ্যন নম্বৰ
5ৰ আমাৰ এনচাৰ আহিব কোনটো কুৱেশ্যন নম্বৰ 5ৰ আমাৰ এনচাৰ আহিব ইয়াতে গৈ কেনে আমি যদি চাওঁ অপশ্যন নাম্বাৰ বি আহিব ইয়াৰ কাৰেক্ট এনচাৰ ওকে অপশ্যন নাম্বাৰ বি আহিব ইয়াৰ কাৰেক্ট এনচাৰ ঠিক আছে এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6ত কি আছে যে গণিতৰ শিক্ষকে ৰবি আৰু ৰোহানক দিয়া চলাই কাঠিৰ এটা সমকোণ বনাব ক'লে সমকোণ বনাইছে নেকি চিত্ৰ দেখুওৱাৰ ধৰণে অনুভূমিকভাৱে কাঠি এটা ৰাখিছে অনুভূমিক এইটো কোৱা হয় আৰু লম্ব এইটো কোৱা হয় ওকে তাৰপিছত শিক্ষকে 2 নম্বৰত কি কৈছে দেখুওৱাৰ দৰে সমকোণী ত্ৰিভুজ মুকলি হৈ প্ৰান্তৰ বিন্দু দুটাক আন এটা কাঠিৰে সংযোগ কৰিলে আৰু আন এটা কাঠি এনেকৈ সংযোগ কৰি দিয়া হৈছে এতিয়া শিক্ষকে তেওঁলোকক নতুনকৈ সংযোগ কৰা কাঠিডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ ক'লে যদি সমকোণী ত্ৰিভুজৰ প্ৰতিটো কাঠি 1 একক হয় মানে এইটো যদি 1 একক এইটো যদি 1 একক হয় তেন্তে প্ৰজ্ঞাময় আগবাঢ়ি অহা উত্তৰ দিলে যে কাঠিডালৰ যোগ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে উলিয়াব পৰা যায় তেতিয়া এইটোক 1 স্কয়াৰ কৰিলে 1 প্লাছ 1 তেতিয়াহ'লে কি আহিব √2 কথাটো শুদ্ধ হয় শুদ্ধ পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ লম্ব 1 আছে কৰ্ণ 1 আছে আমি কৰ্ণৰ স্কয়াৰটো গুচাই দিয়াৰ লগে লগে মানে এনেকুৱা আছিল যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ এতিয়া কৰ্ণৰ স্কয়াৰ উঠাই দিয়াৰ লগে লগে কৰ্ণ এনেকুৱা থাকিল ভূমি কি আছে ইফালে √2 আহিব এটা আছে 1 সো 1 স্কয়াৰ এটো আছে 1 সো 1 স্কয়াৰ তো 1 প্লাছ 1 কিমান আহিব তেতিয়াহ'লে √2 হৈ যাব এইটো হৈ যাব ইয়াৰ সমাধান ওকে তেতিয়াহ'লে √2 এটা কি কৈছে পৰিমেয় সংখ্যা নহয় √2 এটা অপৰিমেয় সংখ্যা তেতিয়াহ'লে 6ৰ 1ৰ এনসাৰ আহিব ডি ওকে নেক্সট নাম্বাৰ 2ত কি কৈছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত হ'ব নোৱাৰে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত হ'ব নোৱাৰে তো সো এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত হ'ব পাৰে নে নোৱাৰে পাৰে কোনটো কোনটো পাৰে পৰিসমাপ্ত হ'ব পাৰে অপৰিসমাপ্ত হ'ব পাৰে না পাৰে অপরিমাপ্ত পুনরাবর্তী হয় 237 এনেকুৱা ধৰণৰ কিবা এটা ৰিপিট হ'ব পাৰে নোৱাৰে কোনটো অপৰিমাপ্ত অপুনৰাবৰ্তী হ'ব নোৱাৰে অপুনৰাবৰ্তী হ'লে এইটো আমি সাধাৰণতে অপৰিমেয় সংখ্যা বুলি কওঁ তেতিয়াহ'লে ইয়াতে কি কৈছিল কোনটো নহয় সেইটো শুদ্ধ উত্তৰ তেতিয়াহ'লে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইয়াৰ শুদ্ধ উত্তৰ হৈ গ'ল নেক্সট চোৱা কুৱেশ্যন নাম্বাৰ 2ত কি কৈছে 3ত কি কৈছে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত পৰিসমাপ্ত অপরিমেয় সংখ্যার দশমিক বিস্তৃত কেনেকুৱা হয় অপরিসমাপ্ত হয় পৰিসমাপ্ত নহয় অপরিসমাপ্ত পুনরাবর্তী নহয় পুনরাবর্তী হলে তো পরিমেয় হৈ যায় অপুনরাবর্তী হৈ যায় এইটো ঠিক আছে তো অপশ্যন নাম্বাৰ সি হ'ব ইয়াৰ কারেক্ট আনসার নাম্বাৰ 4ত কি আছে যিকোনো দুটা অপরিমেয় সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা অপরিমেয় সংখ্যাৰ যোগফল সদায় অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যাটো বেলেগ বস্তু সদায় অপরিমেয় হয় ওকে দুটাক সদায় অপরিমেয় নহ'ব পাৰে কাৰণ তুমি যে √2 ইয়াৰ লগত প্লাছ কৰি দিয়া যদি -√2 তেতিয়াহ'লে এইটো আৰু এইটো কেঞ্চেল হৈ কিনে 0 হৈ যাব হয় নাই নাইবা সাপোজ ইয়াতে 2 প্লাছ √2 আছিল ইয়াৰ লগত -√2 এটা প্লাছ কৰিব লাগে তো এই দুটা কেঞ্চেল হৈ কিনে ইয়াতে 2 থাকিব 2টা এটা পৰিমেয় সদায় অপৰিমেয় নহ'ব পাৰে হয় পৰিমেয় নাইবা অপৰিমেয় হয় যে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে কাৰণ আমি যদি √2 লগত যদি আমি √2 প্লাছ কৰোঁ তেতিয়াহ'লে 2√2 হৈ যাব ওকে গতিকে আমি গোটেইখিনি বস্তু সমাধান কৰিলোঁ আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকে বুজি পাইছা চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ